ফ্লিপকাৰ্ট এই অনলাইন শ্বপিং গিলাখানত চকু মুজি বিশ্বাস কৰাটো বৰ্তমান একদম টান হৈ পৰিছে। মোৰ লগতে এনেকুৱা ঘটনা ঘটি গ'ল, মোৰ লগতে ঘটনাটো ঘটি গ'ল। তেতিয়াহ'লে কি ঘটনা মোৰ লগত ঘটিল একদম ইণ্টাৰেষ্টিং ভিডিঅ'টোৰ মাজত সোমাই গুচি যাওকচোন বেছি বক পক নকৰি। শুনি আছিলোঁ যে ফ্লিপকাৰ্টে কিবা অৰ্ডাৰ দিওঁতে কিবা আহিল, কাৰোবাৰ তাতে কিবা মোবাইলত ঠাইত কিবা বস্তু আহিল, মানে কি ঠগ খাই আছে। কিন্তু আজি মই নিজে প্ৰেক্টিকেল লাইফত নিজে আজি মই ঠগ খালোঁ ফ্লিপকাৰ্টৰ পৰা বস্তু আনি। এই বস্তুটো এই কাঠফুলা মাছৰুম, এই মাছৰুম মই অৰ্ডাৰ দিছিলোঁ, গুটি অৰ্ডাৰ দিছিলোঁ। দেওঁতে তাতে আছিল 400 গ্ৰাম। এই পেকেটটো দিছে, এইটো কেইখিনি আছে আপোনালোকে চাওকচোন। দাগা পাল্লাই ৰিডে ল'ব পৰা নাই, দাগা পাল্লাই 8 গ্ৰাম আছে। কেমেৰাই দেখাব পৰা নাই 8 গ্ৰাম আছে ইয়াতে, মানে কেমেৰাত থাপা টিপি থৈ আছে 8 গ্ৰাম। কিন্তু মোক অৰ্ডাৰ দিওঁতে কিমান থকা বুলি কৈছিল দেখি দিছিল। মই অৰ্ডাৰত গৈছিলোঁ, কিন্তু ইয়াতে দেখিছিল অৰ্ডাৰ কৰাওঁতে মোক মালটো এইটো 16 তাৰিখে মই ডেলিভাৰ লৈছিলোঁ। ইয়াতে দেখিছিল মোক কওঁতে নেটৱৰ্ক শ্ল' কেলা হেৰি থকাতে দেখিছিল মোক 400 গ্ৰাম। চাওক 400 গ্ৰাম থকা বুলি দিছে, কিন্তু প্ৰুফ 800 গ্ৰাম আছে। মই জুখি চালোঁ। এনেকৈ ফ্লিপকাৰ্টে মোকো পিছফালৰ পকৰত একদম বম্বু ভাডাল সোমাই দিলে। আচলতে এইটো ৰিটাৰ্ণ পলিচিও নাই, একো নাই। নিড এণ্ড হেল্পত মই যাই কিনে কৰিলোঁ, ফোন কৰিলে কিবা কৰিলে নাই, তাৰ পৰা কোনো ৰেছপণ্ডে নাই। এতিয়া উপায় নাই আৰু কি কৰিবি। আমিতো আৰু যদি ফৰ্ট কৰিলে যে আমাৰ লগত যে কাষ্টমাৰৰ লগত কৰিলে আমিতো আৰু কেছ চেছ দি আমিতো আৰু ইমান ডাঙৰ মানুহ নহয় খেলা খেলব পাৰা। গতিকে এনেকৈ ফ্লিপকাৰ্টে বহুত মানুহ মানে কি এনেকৈ বাম্বু দি আছে উপায় নাই, কৰিব লাগি একো উপায় নাই। এতিয়া মোৰ এইটো দিছিল 400 গ্ৰাম আছিল, কিবা টকা লৈছিল। ধুনীয়া মই চাই কিনে দিলোঁ, কিন্তু মোৰ এটাই আছে 70 গ্ৰাম। ফ্লিপকাৰ্টৰ পৰাই বা এমাজনৰ পৰা আপোনালোকে যদি কেতিয়াবা কিবা বস্তু কিনে, তেতিয়া ৰিটাৰ্ণ পলিচি নহয় বস্তু আপোনালোকে নিকিনিব বেছি দামী থকা, পইচা বেছি লগা ৰিটাৰ্ণ পলিচি নহয় বস্তু নিকিনিবই। তেতিয়া আপুনি ঠগ খাৱাটো 100% ফাইনেল। মানে এনেকুৱা বম্বু খাব না আপুনি, তেতিয়া উপায় নহ'ব। বহুত দামী বস্তু এটা কিনিব, কিন্তু ৰিটাৰ্ণ পলিচিয়ে নাই, কিন্তু আপোনাৰ অৱস্থা নোহোৱা হৈ যাব। এইবিলাক কম দামী বস্তু বাৰু, এইটো বেছি দাম নহয়, কিন্তু হ'লেও বস্তুটো একেই ন। পিছফালৰ পৰা সেইটো মাৰাটো আৰু এইটো মাৰা একেই কথা, যিকোনো মাৰিয়ে দিলে। গতিকে জনাই দিলোঁ আপোনালোকেও যাতে আগত যদি কিবা কিনে তেতিয়াহ'লে আপোনালোকে ৰিটাৰ্ণ পলিচি থকা বস্তুহে কিনিব, আৰু ৰিটাৰ্ণ পলিচি নোহোৱা বস্তু কেতিয়াও নিকিনিব। দে আৰু কি কৰিবি আৰু, উপায় নাই আৰু। মোৰ নিচিনা চলিৰ লগত এনেকুৱা ঘটনা হ'বই লাগে, তেতিয়াহে এনেকুৱা ভিডিঅ'গিলা বনাব পাৰি। গতিকে এইটো ভিডিঅ' আৰু ভাল লাইক কৰা, কমেণ্ট কৰা, শ্বেয়াৰ কৰা, ছাবস্ক্ৰাইব কৰা কথাও নকওঁ। যিহেতু মই মানে কি বস্তুটো মোৰ এনেকুৱা হ'ল। গতিকে আপোনালোকে আগলৈ যদি কিবা অৰ্ডাৰ দিয়ে তেতিয়াহ'লে ভালকৈ চাই চিন্তি ৰেটিং চাই কিনেহে অনলাইন বস্তু অৰ্ডাৰ দিব। নহ'লে মোৰ নিচিনা বাম্বু খাবলৈ আপোনালোকৰ ৰেডি হৈ থাকক যদি আপুনি অনলাইন শ্বপিং কৰে। দে আৰু সাজিলে ভিডিঅ' মানে কি আৰু সৰু এটা আপডেট, মানে কি আৰু মোৰ লগত ঘটিল তাকে জনাই দিলোঁ আপোনালোকক। মই যি কৰোঁ কি নকৰোঁ জানে নহয়, গতিকে জনাই দিলোঁ। গতিকে আজিলৈ বাই বাই।